পূৰ্বাচ ভাষা বেয়া আৰু ম্লেছৰ পৰাই মেচ হোৱাটো সত্য আৰু মেচ কছাৰী বড়োসকলে যেতিয়া কাটি মাৰি কৰিব গুণ্ডা বাৰ লৈ কেছ উঠিব মই বহুত চেটেল কৰিছোঁ এইটো নকওঁ হোৱাটো সত্যই ম্লেছৰ পৰাই মেচ হৈছে মিয়াটো ভাল অৰ্থই বৰমিয়া ছটমিয়া হা আৰু কিবাটো সিদ্ধালিলে কিবাটো মিয়া কয় কিবা মিয়া ভাত সেইটো সত্য কিন্তু বৰ্তমানৰ এই ৰাজনৈতিক পৰিৱেশত হয়তো মই পেপাৰে লিখিব পৰা নাই কৰবা বোলে গেদা কৰবা বোলে গেদি কৰবা বোলে মিয়া এইবিলাক আহিছে কিয় কাঞ্চা আৰু কাঞ্চি নেপালী ভাষাত কাঞ্চা মানে আটাইতকৈ সৰু ভাই ছোৱালী হ'লে কাঞ্চি 12 নম্বৰ ভাইলৈকে নেপালীবিলাকৰ নাম আছে মাইলো চাইলো মাইলি কাঞ্চা ডাঙৰজনৰ নাম কি হ'ব সৰুজনৰ কি হ'ব মাইলা চাইলা এনেকুৱা কৰি আটাইতকৈ সৰুজন কাঞ্চা কিন্তু নেপালী মানুহে এটা চুকিদাৰ মানে কাঞ্চা বুলি কৈছিলোঁ গতিকে গোটাই মিয়া সম্প্ৰদায়বিলাকক মিয়া ইমান মান সম্পৰ্ক হোৱা স্বত্বেও মিয়া নাম দিয়াৰ পিছতে আপোনালোকৰ আইডেণ্টিটি ক্ৰাইচিছ আগতে সংখ্যালঘুটো হয়ে ধৰ্মীয় সংখ্যালঘুহে আপোনালোকতো ভাষিক সংখ্যালঘু নপৰে ধৰ্মীয় সংখ্যালঘুহে মই জানা নাছিলোঁ গোটেই ধৰ্মীয় সংখ্যালঘুৰ কাৰণে যিবিলাক কোটা আহে যিবিলাক চৰচাপৰি উন্নয়নৰ কাৰণে ধন আহে আপোনালোকৰ সেই ধনৰ পৰা বঞ্চিত হৈছে যাৰ কাৰণে আপোনালোকে দেশী বা গৰীয়া মৰীয়া দেশী বুলি বিৰাট ভাল পাইছোঁ মই ভাল পাইছোঁ ৰাজনৈতিক কাৰণত নহয় মই ভাল পাইছোঁ নিকৃষ্টীয় যিটো এই যে নিজৰ মাজত চলি থকা বিশ্বাস অবিশ্বাসটো জিন গৈ বৃহত্তৰ এটা ইছলাম হৈ গৈছিল আমাৰ বৃহত্তৰ যিটো আৰ্য হৈ গৈছিল আকৌ দাস ঠাচ লিখা মানুহবিলাক আকৌ আহি পেলাই তাত সব উজনি অসমৰ জনজাতি বিচৰা আহোমলৈকে মই ক'ব নাপায় কেতিয়া নাই সোণোৱাল মানুহ আহোম মানুহ ভোল মানুহ মদ নাখায় গাহৰি নাখায় বৈষ্ণৱ হৈ গ'ল এতিয়া মেলে মিটিঙে গ'লে গাহৰি নহ'লে নচলে মদ নাখালেই নচলে তাৰমানে বাধ্যত পৰি আকৌ উভতি আহিছে মেইন ষ্ট্ৰীম নহয় আকৌ আগৰ ষ্ট্ৰীম এতিয়া সোণোৱাল কছাৰীসকলে বড়ো ভাষা শিকিব আৰু 52 লাখ টকা নে কিবা আমাৰ এই হাগ্ৰামাই তাৰ কাৰণে দিব আপোনালোকেও মই জানো ৰাভাসকলক হাজঙক চবকে দিছে আপোনালোকে লাগত বেছিৰ কাৰণে হাগ্ৰামাই লাখ টকাটো অতি সোনকালে দিব মই জানো কাৰণ তেওঁলোকক পুলিচে আছে সব লেংগুৱেজৰ কাৰণে ৰাজবংশীক দিছে কিন্তু কথা হ'ল ৰাজবংশী ভাষাত যেতিয়া আপোনালোক প্ৰয়োজনে নাই সেইটো এটা আপোনালোকে বিচাৰ কৰিব গতিকে মই মোৰ এটা প্ৰমাণ মই এটা ইষ্টাব্লিছ কৰিলোহেঁতেন যে মিয়া মিছটো কি দেশী মিছটো কিয় মানে সি বোলে বহুতে কৈছে মোৰে বন্ধু খগেছেন ডেকা দি উন্ময়নুল হকক কৈছোঁ দেশী মিছ কেতিয়াও নাগা মিছ নহয় আচলতে এইটো হ'ল ভাষাতাত্ত্বিকভাৱে আসামৰ মানুহ এছামিজ আৰু অসম যোগ ইয়া সংস্কৃত মতে ইয় হয় দেই চীন দেশৰ চীনীয় ইটালীয় টখাৰীয় আমি ইটালিক চিটালিক সব অসমীয়াত ইয় কৰে আৰু সংস্কৃতিত ভাৰতৰ মানুহ কাৰণে ভাৰতীয় নহয়তো অসমৰ মানুহটো সংস্কৃতিৰ মতে অসমীয় কিন্তু অসমীয়া মানে হালধিৰ পৰা হালধীয়া বেঙেনাৰ পৰা বেঙুনীয়া এইটো ফৰ্মুলাত অসমৰ মানুহ অসমীয়া কেতিয়া বাঁহৰ পৰা বাঁহী কাঁহৰ পৰা কাঁহী আকৌ এটা কথা ক'ম মই বাঁহৰ পৰা যদি বাঁহী বিশেষণ হয় বাকীবিলাক কিয় জাকৈ খালৈ কিয় বাঁহী নকয় কাঁহৰ পৰা যদি নিৰ্মিত কাঁহী হয় এই ভাত খোৱা কাঁহীৰ বাহিৰে বাকী শৰাই চৰাই কিয় কাঁহী নকয় অসমৰ মানুহ মানেই যদি অসমীয়া হয় ৰাভা বড়ো দেশী অসমীয়া হয়নে নহয় কেতিয়াও নহয় মোক কালি মাতিছিলে মই মিছা কৰি নগ'লোঁ কালি এটা টকশ্বত জ্বৰ জলমকৈ অসমীয়া কৰিলে হ'ব নেকি মই এটা কথা কৈছোঁ আমি মুখস্থ কৰি অসমীয়া বুলি কৈছে এতিয়া যদি আপোনালোকে বিচাৰ কৰক অসমৰ জাতীয় উৎসৱ বিহু মানিব অসমৰ জাতীয় উৎসৱ বৈশাগু অসমৰ মেখেলা চাদৰ অসমৰ মহিলাৰ সাজপাৰ মেখেলা চাদৰ আপুনি মনত ৰাখিব মুখামুখি ক'ব পৰা নাই অসমীয়া ভাৰত ইণ্ডিয়ান মিউজিয়ামত অসমত ধুতি এহাল ডেকা গাভৰু এহাল স্বামী স্ত্ৰী মূৰ্তি আঁকি পিন্ধাই থৈছে তাতে ইমান বছৰ অসমীয়াৰ প্ৰতিনিধি হিচাপে অসমীয়া ধুতি পাঞ্জাবী পিন্ধা আছে এইবাৰ কোনোবা যদি হাগ্ৰামাই যদি কয় ময়ে টাকা দিম তাতে বড়োৰ দখনা তাতে মানে বড়ো চেংৰাৰ বগা কালিয়ে প্ৰতিবাদ হ'ব এইটো অসমীয়া নহয় আৰে ধৰ্ষিতা হ'লে বোলে অসমীয়া নাৰী নহয় বড়ো মহিলা ধৰ্ষিতা উগ্ৰপন্থী বোলে বড়ো উগ্ৰপন্থী এনেকুৱা বেয়া কামত বড়ো ক'ব আৰু বৃহত্তৰ ভাল কামবিলাকত
অসমীয়া ক'ব আচলতে অসমীয়া ভাষা ইজ নট ইকুৱেল টু এছাম লেংগুৱেজ অফ আছাম কিন্তু ভাৰতীয় ভাষা মানে ভাৰতৰ চব ভাষাই মোদীয়ে যদি কয় 100 কোটি ভাৰতীয় ভাষাৰ কাৰণে দিছোঁ অসমীয়াও সমানে ভাগ পাব সৰ্বসাধাৰণ যদি অসম সাহিত্যক কয় অসমীয়া ভাষা সাহিত্য উন্নতিৰ কাৰণে 10 কোটি টকা দিব বড়ো সাহিত্যক দিব নেকি সেইটো লৈয়ে আমি অসমীয়া নহওঁটোত প্ৰশ্ন আহিছে হয় ভাষা কেতিয়াও অসমীয়া ভাষা মানে ৰাভা ভাষা বড়ো ভাষা মিচিং ভাষা কাৰ্বি ভাষা দেশী ভাষা এইবিলাক নহয় কিন্তু সংস্কৃতিটো কিছু ক্ষেত্ৰত হয় গতিকে মোৰ আকৌ এটা কথা হ'ল সেইটো হ'ল ব্যাকৰণিক ফালৰ পৰা দেশৰ মানুহ কাৰণে দেশী আৰু ভাষাটো দেশী ভাষা একো ক'ব লগা নাই ই ডাইলেক্ট নে ই ষ্টেণ্ডাৰ্ড সেইটো বেলেগ কথা এতিয়া নামাকৰণটো মিছ দিলে কি সুবিধা হয় নাগাসকলৰ অসমীয়া সেই সময়ত নাগামিয়া কৰিলেও চলি গ'লেহেঁতেন কোনেও কৰিবলৈ সাহস নকৰিলে ব্ৰিটিছে কৰিলে নাগামিজটো কাৰো মাতৃভাষা নহয় সি এটা বজাৰত চলা এটা পিজিন লেংগুৱেজ কয় মানে এই যে আমাৰ গাঁৱৰ ভাইবিলাকে পাহাৰৰ পৰা নামি আহি আমাৰ লগত যে ভাষা কয় আমাৰ মাহঁতেও তেনেকুৱা ভাষা কৈছিল কোনো ষ্টেণ্ডাৰ্ড ফৰ্ম নহয় যেতিয়াই যি মন যায় এই আপুনি এই খাবি বুলিও ক'ব এই টাইপৰ গতিকে তেওঁলোকৰ হ'ল পিজিন কিন্তু ৰাভাসকলৰ ৰাভামিজটো হ'ল ক্ৰিয়ৰ মাতৃভাষা এটা জনগোষ্ঠীয়ে মইতো কৈছোঁ ৰাজবংশীবিলাকো প্ৰথম জনজাতীয় লোকে হিন্দু হোৱাৰ ফাৰ্ষ্ট বেষ্ট ৰাজবংশী বুলি মই কৈছোঁ সমান্তৰালভাৱে পিছৰ আপোনালোকে ৰাভাৰ পৰা বড়োৰ পৰা হৈছেনে নাই মই নাজানো কিন্তু ৰাজবংশী আৰু চিডিউল কাষ্টৰ পৰা যে হৈছে সেইটো একেবাৰে 100% গতিকে এটা মানুহে হিন্দু হৈ গ'ল এটা মানুহে মুছলিম হৈ গ'ল আৰু একেধৰণৰ মানুহে মৈমনসিঙৰ হাজং হৈ থাকে সেইকাৰণে হাজং ভাষা অলপ বেলেগ হ'ল হাজঙৰ গেদা গিন্দি নহয় গেন্দা গিন্দি হ'ল তেওঁলোকৰ গেদা গিদি হ'ল এনেকুৱা ধৰণৰ হ'ল আকৌ মানে ৰাভাসকলৰ লাৰা লাৰিটো বোলে চিলেটটো বোলে লাৰা লাৰি মানে বিধৱা বিধৱানী বান্দ্ৰা বান্দ্ৰী লাৰা লাৰি বাৰা বাৰী বৰলা বাৰুলি বোধে আপোনাৰ ডিচিটো বিচাৰি ল'ব আচ্ছা মই ইমান কৈ নাথাকোঁ মই ইয়াত বহুত ইণ্টেলেকচুৱেল মানুহ আছে কাৰণে কৈছোঁ যে দেশী মিজটো ক'লে কেতিয়াও নাভাবে যে কৃত্ৰিম ভাষা ই মাতৃভাষাও হ'ব পাৰে কাৰোবাৰ কাৰণ নেপালীৰ ভাষা নেপালীজ কোৱা নাই নেপালী ক'লে চাইনাৰ ভাষা চাইনিজ ক'লেতো ইংৰাজী ফৰ্মুলা কেতিয়াবা ই ক'লে বাঙালী নিজৰে বাঙালীজ কোৱা নাই বাংলা আলি বাঙালী আমি কৰিলোঁ বঙলা বাংলাৰ পৰা গতিকে নামাকৰণ সেইটো গতিকে মিছ দিলে তাৰমানে মিয়া মিছ দিলে অসমীয়াৰ ডাইলেক্ট মিয়া বুলি দিলে এতিয়া কোনোবাই ভাবি ল'ব বাংলাৰ ডাইলেক্ট কাৰণ ইছমাইল হুছেইনে ক'লে নাই মিয়া পৃথিৱীৰ কিবা এটা ভাষা আপোনালোকে এটা বাস্তৱ কথা কওক চেঞ্চাছৰ পৰা আপুনি মন কৰক এইবাৰ যে আমাৰ অসমীয়া বহুত কমি গ'ল কিছুমানতো জানি শুনি আমাৰ চোৰ চাপৰি মুছলমানসকলে বাংলা ভাষা বুলি লিখিছে কিন্তু আচল কাৰণ আপোনালোকে চাওক জিলা পৰ্যায়ত আচল কাৰণ হ'ল গোটেই ৰাজবংশী মানুহবিলাক এইবাৰ অসমীয়া বুলি লিখা নাই ৰাজবংশী বুলি লিখিছে হাজঙে হাজং বুলি লিখিছে ৰাভাই ৰাভা বুলি লিখিছে আৰু আমাৰ এই ধুবুৰীৰ ওচৰে পাঁজৰে ভাটিয়া বুলি লিখিছে তাৰপিছত লিখাটো লিখিলেও বাহাদুৰি কৰি তাতে গৈ পেলাই ৰাজবংশী আৰু হাজঙৰ জনসংখ্যাটো গুচি গ'ল বাংলা অলৰেডি ইষ্টাব্লিছ অসমীয়াৰ পৰা কমি গ'ল আৰু আপোনালোকে আচৰিত পাব ভাটিয়া চিন্দি ভাষা বুলি এই ধুবুৰী চুবুৰীবিলাকত মেপত আহি গৈছে চিন্দিটো একেবাৰে এই পাকিস্তান বৰ্ডাৰৰ মানুহ অনুপ্ৰৱেশ কৰি আমাৰ ধুবুৰী চুবুৰী সোমাইছে নেকি আচলতে ভাটিয়াটো সেই অঞ্চলৰ ডাইলেক্ট গতিকে নামাকৰণটো বৰ ডাঙৰ কথা মই গুৱাহাটী বিশ্ববিদ্যালয়ত গৰিয়া মৰিয়াৰ ভাষাৰ নিচিনাকৈ দেশী ভাষাটোকো সোমাব খুজিলোঁ আমাৰ পণ্ডিতবিলাকে কয় তাতে দেশী থাকিলে বিদেশী থাকিব বাংলাদেশী থাকিব বুজাবই নোৱাৰোঁ মই কৈছোঁ সময়ে বুজি পাব এতিয়া থাকক আচ্ছা গতিকে মই শিকিবলৈ আহিছোঁ বুজিবলৈ আহিছোঁ জানিবলৈ আহিছোঁ জানিলেও মই গা পাতি নলওঁ আপোনালোকৰ বস্তু আপোনালোকে যদি দাবী কৰে হয় হয়হে কৰে মই কেতিয়াও প্ৰথমে নকওঁ মই প্ৰথমে মিয়া মিজ দেশী মিজ অমুক বিহুটো গৰু পালন কৰে দেখিলেও মই কোৱা নাই এতিয়া মই আপোনালোকৰে ফুটনোট লৈ লৈহে বাহাদুৰি কৰে পণ্ডিত হৈছোঁ ধন্যবাদ আপোনালোকে দেখিছে শুনিছে ডক্টৰ উপেন ৰাভা হাকাচামৰ বক্তব্যৰ পৰা তেওঁ তত্ত্বৰ কথা নহয় মাটিৰ কথা গাঁৱৰ কথা মানুহৰ মুখৰ কথা অন্তৰৰ কথা ধুনীয়াকৈ বিশ্লেষণ কৰিছে
এই বিশ্লেষণক আপুনি বিজ্ঞানৰ কপটিশীলত ৰাখিলেও ভাষা বিজ্ঞানেই হওক বা সমাজ বিজ্ঞানেই হওক তেওঁলোকে এনেকৈয়ে ষ্টাব্লিছ কৰিব পাৰিছে এটাকে জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতি। গতিকে কাইলৈ মই হেদায়তুল্লাহ দেশীৰ কথা যিমানে নিলিখোঁ কিয়, যদি ভূপেন দাই লিখে সেইটো একদম শিলৰ ৰেখা, যদি দীনেশ বৈশ্যচাৰী লিখে এইটো শিলৰ ৰেখা। গতিকে আমি অনুৰোধ কৰিম আমাৰ শ্ৰদ্ধা ভূপেন দাক ভৱিষ্যতলৈ আমাৰ এই জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিলৈ তেখেতে বিভিন্ন প্ৰকাৰে আমাক যাতে আগুৱাই লৈ যায়, আমাৰ সমাজ জীৱনত অসমীয়া সমাজৰ আমাৰ সুকীয়া বৈশিষ্ট্য প্ৰতিষ্ঠাতে তেখেতে সহায় কৰে। তাৰ কাৰণে আবেদন ৰাখি আমি পিছলৈ আৰু বক্তব্য শুনিম। আমি এটা নাচ এইখিনিতে বাহিৰত বৰষুণ চলিছে, যদি আমি এটা নাচ দিওঁ, নাচটো ৰেকৰ্ডিঙো হ'ব। মই ভাবোঁ ছাৰ নাচ এটা দি লওঁ নেকি ছাৰ? আমাৰ চাপৰৰ পৰা চাপৰ অঞ্চলৰ ঘূনিমাৰী গাঁওখন দেশী মানুহৰ গাঁও, ঘূনিমাৰী সংস্কৃতিৰ ফালৰ পৰা বহুত উন্নত গাঁও। সেই ঘূনিমাৰীৰ এটি শিল্পী দলে কুশাল নৃত্য পৰিৱেশন কৰিব। আমি সাময়িকভাৱে আমি এই ঠাইখন এৰি দি অলপ কাষলৈ যাম।